Hello my dear guys মানে guys আজি মই আপোনালোকক এটা বহুত ভাল কথা কম মানে কথাটো কি আপোনালোকে ধুনিয়া খাব বিচাৰে নেকি মোৰ নিচিনা নহয় বাৰু কাৰণ মই ধুনিয়াই নহয় মানে মই জাস্ট কথাটো কৈছো যদিহে আপোনালোকে বিচাৰে ধুনিয়া হ'বলৈ তেন্তে মই আপোনালোকলৈ লৈ আহিছো এটা ধুনিয়া উপায় এনেকুৱা এটা জায়গা আছে গাইস মানে তাত গলে আপোনালোকে বহুত ধুনিয়া হৈ যাব ইমানে ধুনিয়া হৈ যাব মানে আপোনালোকে আইনাৰ সন্মুখত নিজকে চালে আপোনালোকে নিজকে চিনি নাপাব মানে বহুত ধুনিয়া হৈ যাব আহক জানো সেই জায়গাটো আছে ক'ত গাইস সেই জায়গাটো বেলেগ কতো নাই সেই জায়গাটো আছে আপোনালোকৰ ইনষ্টাগ্ৰামৰ ফিল্টাৰত গটিকে বন্ধুসকল আপোনালোকে ইনষ্টাগ্ৰামৰ ফিল্টাৰত গুছি যাওক আৰু তাত গৈ ধুনিয়া হৈ যাওক আপোনালোক তাত ইমানেই ধুনিয়া হ'ব যে আপোনাৰ ধুনিয়া ক্লাছেও পাত্তা নেপাব সোনকালে গুছি যাওক আৰু ধুনিয়া হৈ আহক আৰু গাইস এইখিনিতে আছে এটা বিশেষ ঘোষণা আপোনালোকে যে শুনি আছে এইবিলাক এইবিলাক আসলতে ভগা চিগা ৰেডিঅ'ৰ মাত নহয় এইবিলাক হৈছে বৰষুণৰ মাত বিকজ আই মিন দ্য ঝোপৰা আৰু গাইস আৰু এটা বিশেষ ঘোষণাটো হৈছে যদিহে আপোনালোকে বিচাৰে এনেকুৱা ইনফৰমেশন বিলাক আপোনালোকৰ ওচৰলৈ যাব লাগে তেন্তে অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ আজিলৈ বিদায় পাছত পুনৰ লগ পাম